হৰ কৰি বা দৌৰা দৌৰি কৰি লাভ নাই যে নিৰ্দিষ্ট সময়ত আপোনাৰ মোৰ বাবে কিবা এটা নহয় কিবা এটা ঈশ্বৰে ভাবি ৰাখিছে। আমি যদি আগতীয়াকৈ বিচাৰিছো, যদি পোৱা নাই তেন্তে আমি ঈশ্বৰৰ ওপৰত আক্ৰোশ কৰিছো। কিন্তু ধৈৰ্য ধৰিবৰ বাবে ঈশ্বৰে আমাক সেইখিনিও শিকাই থৈ গৈছে। কাৰণ ঈশ্বৰতকৈ জটিল জীৱন বা ভগৱান শ্ৰীকৃষ্ণতকৈ জটিল জীৱন আপোনাৰ মোৰ নহয়। কৰ্ণই সুধিছিল যে মোৰ কিয় ইমান দুৰ্ভাগ্য প্ৰভু, যে মোক জন্মৰ পাছত মোৰ মাতৃৰ মই মৰমখিনি নাপালো, তাৰ পাছত মোক গুৰুৱে শিক্ষা নিদিয়ে, মোক ৰাজসভাত অপদস্থ কৰা হয়, মোক অভিশাপ দিয়া হয়, মই সময়ত পাহৰিম, মই পাব লগা প্ৰাপ্যটোৰ পৰা সদায় বঞ্চিত হৈ থাকিবলগীয়া হয়, খোজে প্ৰতি মই এই দুৰ্ভাগ্যৰ কিয় সন্মুখীন হ'বলগীয়া হয়, তুমি এনেকুৱা এটা জীৱন মোক কিয় দিলা, ইমান এটা জটিল জীৱন, খোজে প্ৰতি মোৰ প্ৰত্যাহ্বান। এতিয়া ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি কৰ্ণক কৈছে যে কৰ্ণ, মোৰ জীৱনটোতকৈও তোমাৰ জীৱনটো জটিল নে? মইতো জন্ম হৈছিলোহে মাত্ৰ, মই জন্ম হওঁতেই, মই কাৰাগাৰৰ ভিতৰত থাকোঁতে, মই জন্ম হওঁতে মোৰ মাতৃ গৰ্ভৰ পৰা মই ভূমিষ্ঠ হৈছোহে মাত্ৰ, তাৰ পাছতে মোক শিলত আচাৰি মাৰিবৰ বাবে মোৰ বংশধৰ ৰৈ আছিল, মোৰ দাঁত গজাই নাই, মই তেতিয়াও মাতৃদুগ্ধ পান কৰি আছো, সেইখিনি সময়তো মোক বধ কৰিবৰ বাবে পৰিকল্পনা ৰচনা কৰা হৈছিল, সেইখিনি সময়তো মোক মাৰিবৰ বাবে প্ৰতি খোজে প্ৰতি পৰিকল্পনা ৰচনা কৰা হৈছিল, প্ৰত্যেকজন সাজু হৈ আছিল মোক হত্যা কৰিবৰ বাবে। তাৰ পাছত মই মোৰ মাতৃক এৰি এটা সময়ত গুচি আহিবলগীয়া হৈছিল দায়িত্ব পালন কৰিবৰ বাবে, কাৰণ কুৰুক্ষেত্ৰ যুদ্ধ যেতিয়া হৈছিল তেওঁ আকৌ নিজ মাতৃ, তেওঁ পালিত মাতৃ যশোদাৰ কাষলৈ যাব পৰা নাছিল, যিখন হাতত বাঁহী লয় অজস্ৰ গোপিনী সেই সুৰত মুগ্ধ হৈ পৰে, সেইখন হাতত সুদৰ্শন চক্ৰ আহিছিল। সেই দায়িত্ব পালন কৰিবৰ বাবে খোজে প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যিখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, তেনেকুৱা প্ৰত্যাহ্বান আমি মনুষ্য হৈছো নেকি? আমাকতো আমাৰ বংশধৰসকলে মাৰিবৰ বাবে, জন্মৰ পিছত মাৰিবৰ বাবে সাজু হৈ থকা নাই, আমাকতো শিশু অৱস্থাত মাৰিবৰ বাবে আমাৰ অঙহী বঙহী সাজু হৈ থকা নাই, আমাকতো প্ৰতি মুহূৰ্তত কোনোৱে আক্ৰমণ কৰিবৰ বাবে সাজু হৈ থকা নাই, আমি মাথো ভয়হে কৰিছো, কিন্তু আমাক পোনপটীয়াকৈ তেনেকৈ মাৰিবৰ বাবে, হত্যা কৰিবৰ বাবে কোনোবা আছে নেকি সাজু হৈ? কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ আছিল। গতিকে ঈশ্বৰতকৈ আপোনাৰ মোৰ জীৱনটো জটিল নহয়। সেইজন ঈশ্বৰে যদি আপোনাক মোক নিৰীক্ষণ কৰি আছে, তেন্তে আপোনাক মোক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। গতিকে এই জীৱনটো, মনুষ্যৰ জীৱনটো আমি লাভ